নমস্কাৰ, মই হৰিহিতাই পুনৰ এটি নতুন ৰেচিপি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভাতকেৰেলাৰ বিশেষ ভাজি এখন লৈ আহিছোঁ। ভাতকেৰেলা এনেই খাবলৈ ভাল নালাগে, সেইবাবে এটা বেলেগ ভিডিঅ'ত পাইছিলোঁ, বেলেগ ভাষাৰ ভিডিঅ' এটাত পাইছিলোঁ। ময়ো আজি বনাই চাওঁ। অকণমান ভেজাল আছে বনাবলৈ, তথাপিও আজি চাওঁ। প্ৰথমতে ভাতকেৰেলা সিজাই এনেদৰে মাজৰখিনি গুচাই ল'ব লাগিব। বহুতেই ভেজাল আছে কিন্তু ভিডিঅ'টোত, খাবলৈ কিন্তু ভালেই হৈছে। সফল হৈছোঁ আৰু ভিডিঅ'টো বনাই। এয়া মাজৰখিনি উলিয়াই ল'লোঁ, বাকলিকেইটা থাকিল অকল। এয়া আলু পিটিকি লৈছোঁ। এইফালে পিঁয়াজ কাটি ল'লোঁ। আগতে পিঁয়াজ আলু এইখিনি ভাজি ল'ব লাগিব ধুনীয়াকৈ। চিঙৰ দৰে তাৰমানে পদ্ধতিটো অকণমান, কিন্তু অকণমান বেলেগ আৰু এয়া আলু আৰু পিঁয়াজখিনি ভাজি ল'লোঁ। ইয়াতে মছলা দি লৈছোঁ। এইফালে বেচন আছে, এইফালে ভাজি লোৱা আলুখিনি, আৰু এইফালে ভাতকেৰেলা খোলাকেইটা। ইয়াত গুটিকেইটা নালাগে আৰু খোলাকেইটা হ'লে হৈ যাব। এইফালে বেচনখিনি গুলি ল'লোঁ। ইয়াতে এতিয়া পুৰ দিব লাগিব, সেইখিনিকে আৰু মই পুৰ হিচাপে লৈছোঁ। আৰু এনেদৰে গাঁতটো মাৰি ল'ব লাগিব ভাতকেৰেলাৰ। বনাবলৈ যথেষ্ট কষ্ট, বাহিৰৰ মানুহে বনাইছিল, কিবা ভাষাটোও বুজি পোৱা নাই। সিহঁতে কেনেকৈ বনাইছিল মই চাই আছিলোঁ, বস্তুটো কিন্তু ভাতকেৰেলা যেনে লাগিল, সেইবাবে ময়ো বনাই দিলোঁ। সিহঁতৰ সেইটো ভাতকেৰেলাই নে কি নাজানো আৰু, একোৱে মই ভাষা বুজি পোৱা নাই। ভাষা বুজি নোপোৱা ভিডিঅ' এটাৰ পৰা চাই বনালোঁ এনেদৰে। মই কিন্তু সফল হৈছোঁ, খাবলৈ ভাল লাগিছে। আপোনালোকেও বনাই চাব পাৰে কেতিয়াবা, আৰু যিহেতু ভাতকেৰেলা খাই সিমান এটা আৰু ভাল নালাগে আৰু তিতিকি থাকে বাবে। এনেদৰে কিন্তু বনালে আৰু খাবলৈ খুবেই সোৱাদ হয়। এয়া চাওকচোন, দেখিবলৈও ভাল হৈছে, একেবাৰে কণীৰ নিচিনা দেখাইছে। যদি ভিডিঅ'টো ভাল পালে মৰম দিব বুলি আশা ৰাখিলোঁ। আগলৈ আৰু লগ পাম, আজিলৈ এৰিছোঁ। শুভৰাত্ৰি।